গুড মৰ্ণিং এভৰিৱান। এয়া চাওক গাঁৱৰ পৰিৱেশ। আজি মই ঘৰত নাই, মই মানুহ এজনৰ ঘৰলৈ আহিছোঁ। মোৰ দাদা এজনৰ ঘৰলৈ আহিছোঁ। তাৰপাছত আৰু বেলেগ জেগালৈ যাম, কিন্তু এয়া চাওক এই দাদা আগফালে ভঁৰাল চৰাল ধুনীয়া হয় গাঁৱৰ পৰিৱেশ। চাগে মোৰ স্কুটিখনো আছে। চ' চাওঁচোন কি হয়, সোমাই যাওঁ আগতে। চ' ৱেলকাম বেক টু আনাডাৰ ভিডিঅ'। আজি মই মোৰ ঘৰ নহয়, আপোনালোকে দেখা পাইছে মোৰ দাদা এজনৰ ঘৰ। দাদাজনে বহুত দিনে মোক মাতি আছিলে। চ' এতিয়া অলপ লকডাউন যিহেতু অলপ কমিছে, সেইকাৰণে মই আহিছোঁ আৰু এয়া দাদাৰ ওচৰত বহিছোঁগৈ, চাওঁচোন। এয়া মোৰ দাদা। হয়, আজি আহি গ'লোঁ আৰু। ঠিক আছে, বহুত দিনৰ আজি ওলালা। তাকে আৰু কেলৈ আপুনি কৈ আছিলে নহয় অহা নাই বুলি কাৰণে আহি গ'লোঁ আৰু ধুনীয়া। সেইটোতো হয়, কিন্তু তোমাক মাতিব লাগে নেকি? তোমাৰ নিজৰ হয় আৰু আহিব লাগে আৰু। নাই আপুনি গম পাইছে আৰু প্লাছ কামো থাকে নহয়, আপোনাৰো কাম থাকে নহয়। হয় হয় হয়, আৰু বৰ্তমান অৱস্থাও যিটো শোচনীয় হৈ আৰু প্লাছ মই আপোনাৰ কাম থাকে, মই যদি আহি পেলাই আপোনাক নাপাওঁ মোক দিম। তাৰপিছত চক আহি লগালগ মই কি কৰিছোঁ, চেনিটাইজ কৰি লৈছোঁ গোটেই। আৰু এইবিলাক আপোনালোকেও কৰক, কাৰণ কাৰোবাৰ ঘৰলৈ গ'ল, দাদা হওক বা যোনে হওক, কাৰোবাৰ ঘৰলৈ গ'লে আপুনি এইবিলাক মানিব লাগিব। তাৰপিছত যি কৰক কোনো কথা নাই। প্লাছ এইজন দাদা, মই টাউন এৰিয়াত থাকোঁ, বোকাহাট এৰিয়া। দাদা অলপ গাঁৱৰ এৰিয়াত থাকে। ধুনীয়া পৰিৱেশ, মই আপোনাক দেখাম যাওঁতে এতিয়া গাঁৱৰ ধুনীয়া পৰিৱেশ ইয়াত। চ' কওকচোন কেনেকুৱা? বৰ্তমান আমাৰ গাঁওখন ঠিকে হৈ আছে, কিন্তু আমি সকলোৱে সাৱধানতা অৱলম্বন কৰিছোঁ। এই ধৰি লোৱা হেণ্ড চেনিটাইজাৰ ইউজ কৰিছোঁ, আৰু যে চৰকাৰে দিয়া সাৱধানতাখিনি, স্বাস্থ্য বিভাগে দিয়া যিখিনি সাৱধানতা, এয়া মাস্ক পৰিধান কৰিছোঁ। এতিয়া জাষ্ট খুলিছোঁহে আৰু, ঠিক আছে। আৰু তথাপিও আমি ডিষ্টেঞ্চ মেইনটেইন কৰিয়ে বহিছোঁ। এতিয়া তোমাৰ পৰা মই কিবা ডিষ্টেঞ্চ মেইনটেইন কৰি বহিছোঁ, আৰু চেনিটাইজাৰ ইউজ কৰিছোঁহে, হাত চাবোনেৰে ধুইছোঁহে, ঘৰৰ পৰিবাৰো ধুইছে, সকলোৱে ধুইছে। আৰু সকলোকে কৈছোঁ ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক, আৰু যিমান পাৰে এই মহামাৰীৰ বিৰুদ্ধে আমি যুঁজি যাব লাগিব। আমি কেতিয়া হাৰ মানিব নালাগিব, কাৰণ আমি অসমীয়া। আমি মোগলৰ বিৰুদ্ধেও যুঁজিছিলোঁ এদিন শৰাইঘাটৰ ৰণত, আৰু আমি ব্ৰিটিছৰ বিৰুদ্ধেও যুঁজিছিলোঁ এদিন মণিৰাম দেৱানৰ সৈতে হাতে হাত ধৰি। আৰু আমাৰ শ্বহীদ কনকলতা, আমাৰ বহুত তেনেকুৱা ধৰণৰ উদাহৰণ আছে আমাৰ। চ' সকলোকে কৈছোঁ ষ্টে ছেফ এণ্ড ষ্টে এট হোম এণ্ড ষ্টে ছেফ। আৰু মেইন কথা হ'ল, দাদা বহুত ধুনীয়া কবিতা লিখে। তেখেতৰ এটা চেনেল আছে, চেনেলটোৰ নাম আছিলে আপোনাৰ স্বপ্নভংগৰ হুমনীয়া। পাৰ্থ বৰদলৈ বুলি আছে, চাৰ্চ কৰিলে আপুনি পাই যাব। পাৰ্থ বৰদলৈ বুলি চাৰ্চ কৰিলে আপুনি পাই যাব। ধুনীয়া ধুনীয়া শ্বৰ্ট কবিতাবিলাক তাত ধুনীয়াকৈ উপস্থাপন কৰে, মানে তেখেতে এক্টিং কৰি পেলাই আৰু। চ' শুনিব লাগিব ন? কওক আজি আমাৰ ভিউৱাৰ্ছকো কওকচোন আপুনি। ঠিক আছে, নমস্কাৰ। মোৰ নাম পাৰ্থজিৎ বৰদলৈ। মোৰ চেনেল এটা আছে PARTHO পাৰ্থ বৰদলৈ বুলি, আৰু স্বপ্নভংগৰ হুমনীয়া সেই চেনেলটোৰ নাম। লিখিবতো নাজানো মই বাৰু দেই, প্ৰথমতে কৈ লৈছোঁ। আৰু ইমান ভালকৈ পাৰ্গত হোৱা নাই, একেবাৰে অপৰিণত বুলিয়ে ক'ব পাৰিব, আৰু একেবাৰে অনভিজ্ঞ বুলিয়ে ক'ব লাগিব। মাত্ৰ মোৰ অভিমানী শব্দবোৰক অলপমান একত্ৰিতহে কৰোঁ, আৰু যেতিয়া মোৰ দুখ লাগে তেতিয়া মোৰ চকু পানীখিনি মাত্ৰ কলমটো হাতত তুলি লিখি যাওঁ বগা কাগজত কিবা কিবি। কিন্তু একচুৱেলি সেইখিনি কবিতা নহয়, মই আগতে কৈছোঁ। আৰু মই এনেই কিছুমান সেই অনুভৱখিনি পাঠহে কৰিছোঁ, আৰু মই চেনেলত আবৃত্তিও কৰা নাই, মাত্ৰ পাঠ কৰি গৈছোঁ। আৰু অভিনয়টো নাজানে বাৰু, তথাপি চেষ্টা ধুনীয়া, আপোনালোকে দেখিলে গম পাব ধুনীয়া অভিনয় কৰিছে। ঠিক আছে, মই এটা কবিতা নহয়, একচুৱেলি মই এটা কথাহে ক'ব বিচাৰিছোঁ। ঠিক আছে, শুনক, কৈছোঁ বাৰু। এজাক টোপালপিটা বৰষুণত কেতিয়াবা হেঁপাহৰ এখন চিলা উৰুৱাই চাবা, তেতিয়াহে বুজি পাবা জীৱন মানে কি, আৰু সংগ্ৰামৰ প্ৰকৃত অৰ্থ কেনেকুৱা। মজা 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 মজা। ক'ৰ পৰা এইবিলাক আইডিয়া? মইতো ভাবিলে নোৱাৰোঁ দেই এইবিলাক। আৰু নাই, মই একচুৱেলি নিলিখোঁ কবিতা, মই আগতে কৈছোঁ। সেই শব্দবিলাক এতিয়া মইতো এইটো ভাবিবই নোৱাৰোঁ এইবিলাক শব্দ বাৰু। আৰু ঘৰততো মই এনেই মায়েতো মোক যি টি কথাতে গালি পাই থাকে। নাই, তথাপিও হেৰি মানে মই মোৰ অনুভৱবোৰ আৰু যিবিলাক অপৰিণত শব্দৰ মাজেৰে, আৰু সাহিত্যিক অলংকাৰো ইমান এটা নাজানো বাৰু, মানে পিন্ধাবৰ কাৰণে। সাহিত্যিক অলংকাৰ মই পিন্ধাবও নাজানো, মোৰ শব্দবোৰ সেইকাৰণে হয়তো ঠেপেচ কৰি থাকে, চকুৰ আগত লুকাই থাকে। মৰি খালিৰ পৰা টানি আনিবলগীয়া আমাৰ শব্দবোৰ তাকে বগা কাগজৰ শব্দ। কিন্তু এনেকুৱা এটা মৰ্ণিং, এনেকুৱা এজন মানুহৰ ওচৰত কটোৱাটো একদম মজা সময়, হয় নাই? আপোনালোকৰ তেনেকুৱা আছে, আপোনালোকে এনেকুৱা কৰিব পাৰে। মই জাষ্ট দেখাব খুজিছোঁ যে কি কৰিব পাৰে। এতিয়া লকডাউন বুলি যে ঘৰত সোমাই থাকিব নেকি? নাই, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিবলৈ আমি আমাৰ নিশ্চয় আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিবলৈ আমিতো ধৰক যিখিনি কৰি আছোঁ এতিয়া ধৰক একেবাৰে আমি এতিয়া বৰ্তমান
আঁতৰতে আছো আঁতৰতে আছো গৈছো আৰু আমি আৰু চেনিটাইজাৰ এতিয়া ইউজ কৰিলো। ভেকচিনটোতো নোলায় নাই নাই নোলাই তেতিয়া মাৰ্কছো আছে আমাৰ। মাছ আছে আৰু ভেকচিন কেতিয়া হ'লে কোনো পাত্তা নাই চ' এতিয়া আমি আৰু সজাগটো বন্ধ হৈ থাকিব নোৱাৰোঁ নাই নাই নিজক এনেকৈ মাস্ক পিন্ধি পেলাই ধৰক মাস্ক পৰিধান কৰি পেলাই আপুনি হয়, হয়। চব মেইনটেইন কৰি পেলাই এনেকৈ নিশ্চয় 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 বাকী পাৰ্থদা কওক বাৰু। আৰু ক'ৰবাত ফুৰিব লাগিছিলে আমি ন এদিন এইটো লাগিছিলে বাৰু বৰ্তমান লকডাউনটো হৈ যোৱাৰ পিছত আমি লকডাউন যাম হোৱাৰ নেকি পিছত আৰু বৰ্তমান মই ঘৰৰ ভাবি অৱস্থা আছোঁ বেয়া। মই ভাবি আছোঁ মানে মই হেৰি কৰিম মানে হাফলং যাম হাফলং মইতো হাফলঙৰ আগৰ পৰা নাই নিশ্চয় নিশ্চয় মই যাম। হাফলং ভ্লগছ এটা কৰিম মোৰ গাড়ীতে যাম ঠিক আছে ঠিক আছে তেনেকৈ ফুৰি মেলি আমি এটা ভ্লগ কৰিম আপোনালোকক দেখাম ঠিক আছে তাৰপাছত ইয়াৰ পিছত আৰু এতিয়া মই যেতিয়া ঘৰলৈ যাম আৰু বেলেগ বেলেগ জেগা যাম আপোনাক দেখাম টিল দেন কিপ ৱাচিং চ' দাদাৰ ঘৰৰ পৰা উৰি মেলি এতিয়া ভণ্টিৰ ঘৰত তাৰপিছত বহুত দিনৰ মূৰত ইয়ালৈ অহাৰ কাৰণে অলপ গালিটো খাইছোঁ বাৰু গালি বাৰু আপোনাক দেখাব নোৱাৰি ন আপোনালোকক তাৰ আগত ইয়াত দেখিছেনে চেনিটাইজাৰ মোক গোটেই আকৌ ধুনীয়াকৈ পৰিষ্কাৰ কৰাই দিলে গংগাতকৈ মই পৰিষ্কাৰ হৈ গৈছোঁ এতিয়া এয়া মোৰ ভণ্টি প্ৰতীক্ষা শৰ্মা তাই বৰ্তমান এতিয়া চাৰেগাঁওপা একাডেমি মুম্বাইত তাই এতিয়া শিক্ষা লৈ আছে এণ্ড চি ইজ এ ভেৰি গুড ছিংগাৰ বহুত ধুনীয়া গান গায় ফেচবুকত আপোনালোকে পাবই ভালি আছে একদম ফেচবুকৰ তাই চ' কচোন যাবি হেল্ল' ফালি থকা বুলি নহয় এনেই এটা দুটা গান গাই আছোঁ যিহেতু এতিয়াতো ঘৰতে থাকিব লগা হৈছে ক্লাছ বন্ধ অনলাইন হৈ আছে ক্লাছ আৰু প্ৰিয়াংকুদাৰ লগতো বহুত আগৰ পৰা চিনাকি খালি আজিকালি কমকৈ অহা হৈছে বহুত দিন অহা নাই এইটো খবৰ ল'ম বাৰু পিছত বাকী আপোনালোকৰ কেনেকুৱা খবৰ খাতি এই মানুহৰ ভাল হৈ থাকিব আগতে গান ফাৰ্ষ্টত গান অ'কে গান এটা গাবলৈ কৈছে মই গাইছোঁ ৰং দিয়া মৰম ৰং ভাল পোৱা সজা ৰান্ধিলো ৰং জীৱনৰে সুখ দুখৰে সজা ৰান্ধিলো ইবুকুমৰ মোৰ বাহিৰে মোৰ বুলিবলৈ আছে কিনো মিঠা মিঠা সপোনে দি থাকক বনাব জানো ৰং দিয়া মৰম ৰং ভাল পোৱা সজা ৰান্ধিলো কিমান মজা হৈছে এইটো মই ক'ব নালাগে আপোনালোকে নিজে গম পাইছে বাৰু হয় নহয় মজা হৈছে নে? ভাবিছোঁ আৰু ভাল হৈছে বুলি। এই ভাল হৈছে ছিংগাৰ তেনেকৈ কয় আচলতে ছিংগাৰবিলাক তেনেকৈ কয় এতিয়া ছিংগাৰৰ প্ৰশ্ন এটা সুধিছোঁ দেই মই একদম ছিংগাৰ প্ৰশ্ন এটা সুধিছোঁ মই মোক নেদেখাওঁ দেই মোক নেদেখাওঁ একেটাও দেখাওঁ দেই ছিংগাৰৰ প্ৰশ্ন এটা সুধিছোঁ এজন এটা ভাল ছিংগাৰ হ'বলৈ কিমান ৰিয়াজ কৰিব লাগিব ৰিয়াজটো কাৰণ মইতো একদম ফটোৱা ছিংগাৰ মই বাথৰুম ছিংগাৰ দেই মোৰ কথা কোৱা নাই বাৰু এনেই গান মই শুনিছোঁ আপোনাৰ গান বাথৰুম ছিংগাৰটো নহয় ইমানখন জানো বাৰু এইটো আৰু দাদা বুলি কৈ দিছোঁ মোক বাৰু তথাপিতো নাই নাই সঁচাই কৈছোঁ আৰু ৰিয়াজ সদায় কৰিব লাগিব লাগিলে 15 মিনিটে হওক লাগিলে এঘণ্টা হওক যিমান দেৰি কৰক কিন্তু ৰেগুলাৰ ৰিয়াজ কৰাটো একচুৱেলি বহুত দৰকাৰী হয় আৰু এইটো নহয় যে বহুত বেছি ক্লাছিকেল কিবা কিবি ল'ব লাগিব ষ্ট্ৰেইট নোটছখিনি সদায় ৰেগুলাৰলি ৰিয়াজ কৰিলে বহুত ভইচটো ডিফাৰেঞ্চ আহে বুলি মই ভাবোঁ আৰু ষ্টেবিলিটিটো আহে আৰু এটা মোৰ মনত ভাল প্ৰশ্ন এটা আহিছে সেইটো চাগে আপোনালোকৰ মনত থাকে দেই মই প্ৰশ্নটো সুধিছোঁ ছাপ'জ তুমি এখন ভাল শ্ব' এটা কৰিবলৈ গৈ আছা শ্ব' কৰিব লাগিব সেইটো শ্ব' তাৰ আগতে মাতটো ভাঙি গ'ল চ' কি কৰিবা সেইটো হৈছে বহুতবাৰ কিন্তু মাতটো তেতিয়া ছাডেনলি যদি তাত গৈ পেলাই ভাঙি যায় তেতিয়াতো নাজানো কি হ'ব কিন্তু আচলতে কিবা এটা শ্ব' কৰাৰ আগতে অকণমান ৱাৰ্ম আপ কৰি যদি লোৱা হয় লাগিলে শ্ব'ত উঠাৰ অলপ সময় আগতেও যদি অকণমান নিজৰ মানে ভইচটো ট্ৰেইন কৰিবৰ কাৰণে বা 5 মিনিট 10 মিনিট যদি অকণমান হেৰি কৰি লোৱা হয় তেতিয়া ইমান মাত ভঙাৰ চান্সটো নাথাকে আৰু খুব বেছি যদি আগৰ পৰাই হৈ আছে কিবা কাহ আছে তেতিয়াতো পৰাপক্ষত শ্ব' কেঞ্চেলেই কৰা হয় বা তেনেকুৱা কিন্তু এতিয়া অন দ্য স্পট হোৱা নাই কেতিয়াও কিন্তু সেইটো নহ'বৰ কাৰণে এইখিনি কৰিলে মানে আৰু এটা ভাল প্ৰশ্ন আৰু এটা মনলৈ আহিছে মোৰ মনলৈ প্ৰশ্ন আহি থাকে বাৰু ছাপ'জ নহয়তো হ'বই বাৰু এদিন এনেকুৱা হ'ল তোমাৰ বহুত ডাঙৰ শ্ব' এটা হৈছে আৰু মোক ফ্ৰী টিকেট পাম নে মোক কিয় নাপাব আৰু মোৰ লগত মোৰ ছাবস্ক্ৰাইবাৰখিনি পাবনে অফক'ৰ্ছ পাব চাব মনত ৰাখিব কিন্তু পিছত কিন্তু নহ'ব দেই এতিয়া এইটো ভিডিঅ'ত আপুনি ছাবস্ক্ৰাইবাৰ যেতিয়া আমি চুজ কৰিব লাগিব যে মানে আপোনাৰতো ঢেৰ ছাবস্ক্ৰাইবাৰ্ছ থাকিব তাৰ ভিতৰত কোন মানে একদম প্ৰথমৰ পৰা আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে কোনে কণ্টিনিউ আপোনাৰ ভিডিঅ'জ লাইক কৰিছে মই সেইটো এনচাৰ বিচাৰিছোঁ সেইটো বেচিছত দিয়াব আপুনিতো পাবই বাৰু আপুনি একদম ঘৰৰ মানুহ আপোনাৰ হেৰি কিন্তু বাকী আপোনাৰ ছাবস্ক্ৰাইবাৰ্ছখিনিৰ ভিতৰত আমি বেষ্টখিনি চুজ কৰিব লাগিব যে কণ্টিনিউৱাছ কোন আছে কোনে কিমান বেছি শ্বেয়াৰ কৰিছে লাইক কৰিছে সেইটো বেচিছত দিয়া হ'ব
আৰু প্লাছ এতিয়া লকডাউন ক্লাছ হৈ আছে নহয় ন অনলাইন ক্লাছ অনলাইন হৈ আছে অনলাইন ক্লাছত একো প্ৰব্লেম হোৱা নাই ন প্ৰব্লেম মানে অকণমান আৰু মানে গানৰ ক্লাছটো এনেকৈ গানৰ ক্লাছটো ভাল online। নালাগে তাকে কৰি আছে তাৰপিছত আৰু এটা কথা ইউটিউব চেনেল আছে নহয় ন ইউটিউব চেনেল এটা আছে নামটো কৈ দিয়ে আকৌ ছাবস্ক্ৰাইব কৰিব নহয় চবে প্ৰতীক্ষা শৰ্মা বুলি আছে আপোনালোকে চাব মই ভিডিঅ'জ নতুনকৈ মই লিংক বাৰু ডেছক্ৰিপশ্যনত দি দিম মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব বৰ ধুনীয়া গান গায় আৰু এনেকুৱা ছিংগাৰ উঠাব লাগে আমি সেইটোৱে আমাৰ কথা হয় নহয়? থেংক ইউ ছ' মাছ মই যিমান পাৰোঁ ট্ৰাই কৰিছোঁ ইমান এতিয়ালৈকে একো কৰিব পৰা নাই কিন্তু নাই নাই বহুত কৰিছে আৰু কৰিব বয়সনো কিমান হৈছে সেইটোৱে মেইন কথা ইউ উইল বি গ্ৰ'য়িং আৰু এতিয়া আপোনালোকে দেখিলে ভণ্টিৰ লগত আজি কথা পাতিলোঁ এতিয়াতো ভিডিঅ' কাৰণে ধুনীয়া কথা পাতিছে পিছতো পিটনটো খাম বাৰু মইতো চিয়'ৰ চ' সেইটো আপোনাক দেখাব নোৱাৰি তাৰপিছত বাকী মই আজি ভিডিঅ'টো কেলৈ বনালোঁ কওকচোন আপোনালোকে জানেনে নৰ্মেল ভিডিঅ'জ বনাইছোঁ আজি ভিডিঅ'টো এটা কাৰণে বনালোঁ যে লকডাউন একেটা কথাই ক'ম আপোনালোকৰ বৰ লাগিছে মোৰ বৰ লাগিছে নাই বৰ লাগিছে তো মই যে আজি আহিলোঁ কেনেকুৱা লাগিলে অহাৰ কাৰণে একদম মানে ঘপকে পৰিৱেশটো সলনি হৈ যোৱা নিচিনা লাগিলে সেইটোৱেতো। বৰ হৈ পেলাই বহি আছিলোঁ ঘপকে মায়ে পেলাই পেলাই সোধা আহিছে সেইটো দেখিছোঁ ভিডিঅ' চিডিঅ' বনাই মেলি পেলাই গানো গাবলৈ পালোঁ আপোনালোকৰ লগত কথাও পাতিবলৈ পালোঁ ভাল লাগিলে চ' আপোনালোকে দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চাব ভিডিঅ'জবোৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু হাঁহি মেলি থাকিব আৰু নতুন নতুন ভিডিঅ'জ বনাই আছে য়েছ ধন্যবাদ চ' আপোনালোকে ভালকৈ থাকিব আৰু জানে নহয় ক'লে এটাই ছাবস্ক্ৰাইব কৰিব লাগে কৰিব কিন্তু দেই টিল দেন বাই বাই